দেৰগাঁৱৰ দাধৰাৰ এজন সুনিৰ্পণ যুৱকৰ অভিনৱ প্ৰয়াস। হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু সামগ্ৰী। গোলাঘাট জিলাৰ দেৰগাঁৱৰ দাধৰা অঞ্চলৰ এজন যুৱকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু সামগ্ৰী। চৰ্চাত বাঁহেৰে নিৰ্মিত তিনিটা ঘৰ, শিল্পীজনৰ নাম ইক্ৰাম হুছেইন। এই দৃশ্য দেৰগাঁৱৰ দাধৰাৰ সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত এখন গাঁৱৰ পৰিৱেশ আৰু এখন ঘৰত থাকিবলগীয়া সা সামগ্ৰী। কবিচিষ্ট পৰিৱেশৰ মাজতে সাজি উলিয়াইছে বাঁহেৰে ঘৰ। অসমীয়া সংস্কৃতিৰ সম্ভাৰৰ সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত এখন গাঁও। ঘৰত থাকিবলগীয়া যাৱতীয় সা সামগ্ৰী জেউৰা, জপনা, চকী, ঠেলা, ফুলৰ থোপা, চেৰেকী, লেটাই, উঘা, ঢেঁকী, লগতে আৰু বহুতো। হিংসাবিহীন এটা পৰিৱেশত সপোনৰ ঘৰখনৰ পৰিয়ালৰ সৈতে বসবাস কৰা সপোন জাগিছে সকলোৰে। ঠিক তেনে এটা সপোনৰ ঘৰ সাজি থব পৰাকৈ সাজি উলিয়াইছে ইক্ৰামে। চালে চকুৰোৱা ঘৰ আৰু ঘৰৰ যাৱতীয় সা সামগ্ৰী সাজি উলিয়াইছে ইক্ৰামে বৰ সুন্দৰকৈ। নাই তথাকথিত তথা জনপ্ৰিয়তাৰ মোহ, মাথো নিষ্ঠাৰে ব্ৰতী আছে শিল্পী সাধনাত। এনেদৰে কৰোণাসৃষ্ট পৰিৱেশৰ সময়ত নিজকে এবাৰ জুখি চোৱাৰ জাগিছে দেৰগাঁৱৰ ইক্ৰাম হুছেইনৰ দৰে হয়তো বহুজন। মোৰ নাম ইক্ৰাম হুছেইন, মই ইকৰাণী দাধৰা গাঁও, ডিষ্ট্ৰিক্ট গোলাঘাট। আৰু আপোনাৰ এই কামটোৰ পৰা মই জড়িত আজি প্ৰায় এবছৰে হ'ল। আপোনাৰ এইখিনি বস্তু বনোৱা, যিহেতু এখন আপোনাৰ গাঁৱৰ ঘৰৰ যিখিনি বস্তু লাগে সেই বস্তুখিনিয়ে আপোনাৰ হেৰি কৰিছোঁ আৰু বনাইছোঁ। যিটো গোঁসাই ঘৰ আছে, তাঁতশালৰ পৰা ঢেঁকীৰ পৰা আদি কৰি গোটেই বস্তুখিনি আমাৰ আছে, যিটো গাঁৱলীয়া যিখিনি বস্তু থাকে এখন ঘৰত সেইখিনিয়ে। আপুনি এইবোৰ বিকিবৰ কাৰণে বনাইছেনে এনেই আপোনাৰ ঘৰত ৰাখিবৰ কাৰণে? নাই, একচুৱেলি মই বিক্ৰী কৰিম এইখিনি। হয়। কি আহ্বান কৰিব এইবোৰ বিকাৰ ক্ষেত্ৰত আপুনি? বিকাৰ ক্ষেত্ৰত মানে এইটোৱে, যিহেতু মই নিজৰ ব্যক্তিগত ফালৰ পৰা যিখিনি ছ'চিয়েল মিডিয়া মই প্ৰচাৰ কৰিছোঁৱেই, আৰু যিহেতু আপোনালোকৰ সহযোগেৰে কিছুমান বস্তু যাতে মোৰ এইখিনি হেৰি হয়, আগন্তুক দিনত যাতে কোনোবা কাষ্টমাৰ। দেৰগাঁৱৰ পৰা চাহিল আহমেদৰ ৰিপৰ্ট, নিজা খবৰ।